নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই পৰিছে গুৰুত্বপূৰ্ণ খবৰসমূহ আমি প্ৰত্যেকটো গুৰুত্বপূৰ্ণ খবৰে দৰ্শকসকলৰ বাবে জনাবলৈ যত্ন কৰিম আজি হৈছে 21 আগষ্ট আৰু 21 আগষ্ট সন্ধিয়াৰ প্ৰথম নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে আধাৰ কাৰ্ডক লৈ ৰাজ্যিক কেবিনেটত বৃহৎ সিদ্ধান্ত এই মুহূৰ্তত জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘটনা এতিয়াৰে পৰা 18 বছৰৰ ওপৰৰ কোনো লোকক দিয়া নহব আধাৰ কাৰ্ড 18 বছৰৰ ঊৰ্ধ্বৰ কোনো নাগৰিককে নতুনকৈ দিয়া নহব আধাৰ কাৰ্ড অৱশ্যই এই নিয়মৰ পৰা বাহিৰত ৰখা হৈছে এছটি এছচি আৰু চাহ জনগোষ্ঠীয় লোকক এছটি এছচি আৰু চাহ জনগোষ্ঠীয় লোকক দিয়া হৈছে এই বছৰৰ সময়সীমা যদি এতিয়ালৈকে আধাৰ কাৰ্ড নাই এই মাহৰ ভিতৰত আধাৰ উলিয়াই লওক কেৱল ছেপ্টেম্বৰ মাহলৈকে থাকিব আধাৰ কাৰ্ড আবেদনৰ সময়সীমা ইয়াৰ পিছতো যদি কোনো লোক বাদ পৰিছে তেওঁলোকে আবেদন কৰক জিলা আয়ুক্তক তাৰ পিছত সম্পূৰ্ণ পৰীক্ষণ কৰি কিছু লোককহে প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড বাংলাদেশী প্ৰৱৰ্জন ৰোধ কৰিবলৈ এই সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আধাৰ কাৰ্ডক লৈ ৰাজ্যিক কেবিনেটত বৃহৎ সিদ্ধান্ত লৈছে অসম চৰকাৰে লৈছো সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো জেচিবি বন্ধ কৰ বুলি কোৱা অধিবক্তা আব্দুল আহাদ চৌধুৰীক আটক হাতত কাগজ লৈ উচ্ছেদৰ বিৰুদ্ধে ওলাই আহিছিল অধিবক্তাগৰাকী উচ্ছেদৰ বিৰুদ্ধে মাত মাতি আটক হল অধিবক্তা আব্দুল আহাদ চৌধুৰী হোজাই আৰক্ষীয়ে আটক কৰিছে অধিবক্তা আব্দুল আহাদ চৌধুৰীক হোজাই আদৰ্শ বজাৰত উচ্ছেদৰ সময়ত উচ্ছেদিতৰ হৈ থিয় দিছিল অধিবক্তাগৰাকী জিলা প্ৰশাসনে উচ্ছেদ চলোৱাৰ সময়ত উচ্ছেদত বাধা দিছিল অধিবক্তাগৰাকীয়ে পৰৱৰ্তী সময়ত আৰক্ষীক আক্ৰমণ কৰিছিল উচ্ছেদিত লোকসকলে আক্ৰমণত আহত হৈছিল উচ্ছেদত নিযুক্তি হৈ থকা আৰক্ষী বিষয়া অধিবক্তাগৰাকীৰ বিৰুদ্ধে হোজাই আৰক্ষীয়ে 262 বুলি 25 নম্বৰত গোচৰ ৰুজু কৰিছে U/S 121/191/359/61 BNS ধাৰা সন্নিৱিষ্ট কৰিছে দিবলৈ লৈছো সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আমি দেখি জনগোষ্ঠীয় শ্ৰমিকক অত্যাচাৰ কৰা নাই এই মুহূৰ্তত জনাইছো এটা মিয়া খেদা অভিযানক লৈ ডাঙৰ খবৰ এইবাৰ চিতু বৰুৱাই মন্তব্য কৰিছে আমি দেখি জনগোষ্ঠীয় শ্ৰমিকক অত্যাচাৰ কৰা নাই আমি মিয়া শ্ৰমিকহে খেদিছো এজাহাৰ দাখিলৰ পিছতে প্ৰতিক্ৰিয়া চিতু বৰুৱাৰ গৰিয়া মৰিয়া দেখিও জলহা সৈয়দক আমি বাধা নিদিওঁ তেওঁলোকৰ উজনি আগমনত একো বাধা নাই প্ৰয়োজনত এই সকল খিলঞ্জীয়া লোকক সহায় কৰিম আমি সম্প্ৰীতিৰ একেডাল জৰিৰে বান খাই আছো কিন্তু মিয়া শ্ৰমিকক আমি আনিবলৈ নিদিওঁ এই বাধা আজিও আছে ভৱিষ্যতলৈ থাকিব আমি কোনো মালিকৰ পৰা ধন দাবী কৰা নাই প্ৰয়োজনত এই সকল খিলঞ্জীয়া লোকক সহায় কৰিম দিবলৈ লৈছো পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে অসম নাগালেণ্ড সীমান্তত নগাৰ তাণ্ডৱ উচ্ছেদস্থলীত গছ পুলি ৰোপণত বাধা নগাৰ অসম আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত একাংশ নগা সীমান্তত নগা হাতত তুলি ল'লে মাৰণাস্ত্ৰ হাতে হাতে লাঠি জং লৈ ওলাই আহিছে নগা সীমান্তৰ মধুপুৰত নগাৰ বাধাৰ সন্মুখীন বন বিভাগ উৰিয়ামঘাট সীমান্তত সংগঠিত এই ঘটনা বন বিভাগে গছ পুলি ৰোপণৰ বাবে যাৱতীয় কাম কাজ চলাই থকাত বাধা একাংশ নগাৰ দিবলৈ লৈছে অন্য এটা গুৰুত্বপূৰ্ণ খবৰ উজনিত মিয়া সুৰক্ষিত নহয় সংখ্যালঘু সংগঠনে সচেতন কৰি উভতাই পঠিয়ালে মিয়া শ্ৰমিকক উজনিলৈ যোৱা মুছলমান শ্ৰমিকক বাধা সংখ্যালঘু সংগঠনৰ বিশ্বনাথৰ বিভিন্ন গাঁৱৰ পৰা গোলাঘাটত কাম কৰিবলৈ গৈছিল শ্ৰমিকসকল পুৱাই সংখ্যালঘু সংগঠনৰ প্ৰধান কৰে বাধা উজনিত মুছলমান শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত নহয় সেয়েহে উজনি অসম ত্যাগ কৰিব লাগিব মুছলমান শ্ৰমিকে একাংশ জাতীয়তাবাদী নেতাই মিয়া খেদাৰ নামত মুছলমানক টাৰ্গেট কৰিছে জিলা প্ৰশাসনেও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসনে নিৰাপত্তাৰ দায়িত্ব নললে মুছলমান শ্ৰমিক যাবলৈ নিদিয়াৰ হুংকাৰ সংখ্যালঘু নেতাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমচুৱে শ্ৰমিকক বাধা দি উভতাই পঠিয়াই উজনি অসমত সুৰক্ষিত নহয় মিয়া
দিবলৈ লৈছোঁ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো। আমাৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে উচ্ছেদ অভিযানক লৈ এটা ডাঙৰ খবৰ। উচ্ছেদক লৈ উপায়ুক্ত পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। অৰিজিনেল ক'ৰ মানুহ কি কথা তন্নকৈ পৰীক্ষা কৰা হ'ব সকলো নথি পত্ৰ। বিহাৰ ধুবুৰী বেংগল বুলি কৈ সিপাৰৰ পৰাও আহিব পাৰে, অৰ্থাৎ বাংলাদেশৰ পৰাও আহিব পাৰে। স্থায়ী বাসিন্দা নহ'লেই উপায়ুক্ত কৰিব ইনকুৱেৰী। খেদা হ'ব লগে অসমৰ পৰা। সঁচাকৈ ক'ৰ পৰা আহিছে মানুহবোৰ, আৰম্ভ হৈ গ'ল ইনকুৱেৰী। হাতত তালিকা উলিয়াই মুখ্যমন্ত্ৰী ক'লে য'ৰ পৰা আহিছে সেই স্থানলৈ যাবই লাগিব। অচিনাকি সন্দেহযুক্ত মানুহ দেখিলেই সজাগ হওক। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত ৰাইজক দিলে ডাঙৰ বাৰ্তা। হাতত লিষ্ট উলিয়াই লৈ মুখ্যমন্ত্ৰীয়ে কৈ গ'ল অনুপ্ৰৱেশকাৰীৰ কথা। সকলো মানুহৰ নথি পত্ৰ পৰীক্ষা কৰাৰ নিৰ্দেশ দিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বিদেশী বুলি ধৰা পৰিলেই লগে খেদা হ'ব অসমৰ পৰা। স্থায়ী বাসিন্দা নহ'লেই উপায়ুক্তই কৰিব তদন্ত। VGR PGR সত্ৰৰ মাটি দখলৰ উচ্ছেদ পৰ্যায়ক্ৰমে হৈ থাকিব।